ইউপিপিএল ডাইরেক্ট জিরোই হয়ে যাব। আমার গাঁৱৰ পৰা ডাইরেক্ট জিরো, ইউপিপিএল জিরো, অকল বিপিএফ। আমার গাঁৱত গৈখিনি আমার যিখিনি বহা ঠাই আছে, এটা মন্দির, তাতে যাইখিনি মন্দিরের শপত খাই গৈছিল 17 বছর রাজত্ব কৰি একো কৰিব পৰা নাই বিপিএফ, মই 17 দিনত কৰি দিম, ফেৰেংগা ছাৰে কৈছিল এইটো। আমি আজি বিপিএফত যোগদান কৰাৰ সমস্যাটো আৰু মেইন সমস্যাটো হৈছে মানে যেতিয়া মই ইউপিপিএলত যোগদান কৰিছিলোঁ তেতিয়া ইউপিপিএলৰ সদস্যসকলে কৈছিল যে 17 বছৰ ধৰি বিপিএফ ৰাজত্ব কৰি তহঁতৰ একো কৰিব পৰা নাই, মই 17 দিনত কাম কৰি দেখুৱাম। ফেৰেংগা ছাৰে কোৱাৰ কাৰণে আমি ভাবিলোঁ ঠিক আছে, আমাৰতো এটা সমস্যা আছে, মেইন সমস্যা মাটিৰ পাট্টা। 5 বছৰ ভিতৰতে চালোঁ কি 17 দিন, এতিয়া 5 বছৰ গুচি গ'ল, এতিয়াতো কি মাটিৰ পাট্টা দিব, এতিয়াতো আমাক উচ্ছেদ কৰিবৰ কাৰণে ব্যৱস্থা চলাই আছে ইউপিপিএল দলে। এইটোৰ কাৰণে ইউপিপিএল এৰি আজি বিপিএফত যোগদান কৰিলোঁ। ক'ব গ'লে মানে ইউপিপিএল ডাইরেক্ট জিরোই হয়ে যাব। আমার গাঁৱৰ পৰা ডাইরেক্ট জিরো, মানে আমার আদিবাসীৰ পৰা যিখিনি আমি সরকারের মাটিত আছো সেইখিনি মানুহ মাজৰ পৰা ডাইরেক্ট জিরো, ইউপিপিএল জিরো, অকল বিপিএফ। এটাও কাম কৰা নাই, যিখিনি গৈখিনি ইলেকশ্যনৰ আগত গৈখিনি যিখিনি লেকচাৰ দিছে তাৰ পিছত নাই ইউপিপিএল মানুহ, কিবা ইউপিপিএল দলৰ যিখিনি সদস্য আছে এটাও না চাবলৈ গৈছে, না কি কৰিবলৈ গৈছে, না কিবা কাম কৰিছে, একোই কৰা নাই আমাৰ গাঁৱৰ কাৰণে। আমাৰ গাঁৱত গৈখিনি আমাৰ যিখিনি বহা ঠাই আছে, এটা মন্দিৰ, তাতে যাইখিনি মন্দিৰৰ শপত খাই গৈছিল 17 বছৰ ৰাজত্ব কৰি একো কৰিব পৰা নাই বিপিএফ, মই 17 দিনত কৰি দিম, ফেৰেংগা ছাৰে কৈছিল এইটো। আজি একো রেজাল্ট নোপোৱাৰ কাৰণে এতিয়াতো চাই আছোঁ মানুহক উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা লগাই আছে। এইটোৰ কাৰণে মই ভাবিলোঁ নহ'ব, ডাইৰেক্ট কিবা বিপিএফত আমি আজিৰ দিনত যোগদান কৰিলোঁ। এইটোৰ কাৰণে 17 বছৰ চলাইছিল, সেই 17 বছৰ ভিতৰতে হাগ্ৰামা ছাৰে কৈছিল যিখিনি মানুহ 2006 চনৰ আগৰ পৰা আছে তাতে বসবাস কৰি আছে সিহঁতক মাটিৰ পাট্টা দিম। এতিয়া ইউপিপিএল চৰকাৰে কি কৈ আছে, 3 জেনেৰেশ্যন, মানে 75 বছৰ আগৰ পৰা যিখিনি আছে সিহঁতক দিম, তাৰপিছততো উচ্ছেদ কৰি দিব। আৰু এই পৰিস্থিতিটো এতিয়া দেখি আছোঁ।